খাৰুপিটিয়াত ই ৰিক্সা চালকৰ দৌৰাত্ম্য। খাৰুপিটিয়াত পঞ্জীয়নবিহীন ই ৰিক্সা চালকৰ দৌৰাত্ম্য। যান বাহন আৰক্ষীৰ ভূমিকা নীৰৱ। খাৰুপিটিয়া নগৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে এতিয়া দিনে নিশাই চলিছে পঞ্জীয়নবিহীন ই ৰিক্সা চালকৰ দৌৰাত্ম্য। বহুদিনৰ পৰা অসংখ্য পঞ্জীয়নবিহীন ই ৰিক্সা চালকে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিজৰ ইচ্ছামতে যধে মধে অবৈধভাৱে পাৰ্কিং কৰি সৃষ্টি কৰি আহিছে তীব্ৰ যান-জঁটৰ। কিন্তু এই ক্ষেত্ৰত কিয় নীৰৱ ভূমিকা পালন কৰি আছে খাৰুপিটিয়া যান বাহন আৰক্ষী আৰু খাৰুপিটিয়া পৌৰসভাই, তাকেই লৈ প্ৰশ্ন এতিয়া বহুতৰ মাজত। ইয়াৰ পৰা মানে পিলপিলি চলি আছে, মানে আমাৰ ডাঙৰ গাড়ীবিলাকো অসুবিধা আছে বা আমি চলাফিৰা অসুবিধা কৰোঁ। ইহঁতক মানে এই ৰোডৰ পৰা উঠাই দিব লাগে। পাৰ্মিশ্যন নাই, কিন্তু ইয়াৰ পাৰ্মিশ্যন ইহঁতে ক'ৰ পৰা পাইছে আমি গম নাপাওঁ। কিন্তু আমাৰ কথা হ'ল ইয়াৰ পৰা আমাৰ চৰকাৰৰ পৰা এইটোৱে দাবী যে পিলপিলি মেইন ৰোডৰ পৰা উঠাই দিব লাগে। এই না কাকো কেৰম নকৰে, ছাইডো নিদিয়ে, মানে ইহঁতে মৰ্জিমতে চলাই। ধৰক 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আমি যিবিলাক পাৰ্মিটৰ গাড়ী আছে, ৰোড টেক্স দিয়া গাড়ীবিলাক আছে, ধৰক আল্ট্ৰা চাল্ট্ৰা আৰু মেক্সিমাম অটো গাড়ীবিলাক আছে, এইবিলাক চলিব। কিন্তু আমি জনামতে জানো যে টেম্পু গাড়ীবিলাকৰ, পিলপিলি গাড়ীবিলাকৰ টেক্স নাই আৰু ইহঁতৰ ৰাষ্ট্ৰীয় ঘাইপথত উঠা নিষেধ আছে বুলি আমি শুনা পাইছোঁ বা জানো। এতিয়া এনেকৈ যিমিলে চলি আছে, এতিয়া আমাৰ টেক্স চালা গাড়ীকেইটা ফেল কৰি আছে, ঘৰত বহি থাকিব লগা হৈছে। চলি আছে, এতিয়া কি ক'ম, আমি সাধাৰণ মানুহ একোতো ক'ব নোৱাৰোঁ, এনেই কষ্ট মাজত চলি আছে।